নমস্কাৰ লোকেল মুৰ্গী ফাৰ্মিঙলৈ সকলোকে স্বাগতম। আজি আমি কথা পাতিবলৈ ওলাইছোঁ ঠাণ্ডাৰ দিনত মুৰ্গী পোৱালি কেনেদৰে যত্ন ল'ব, খোৱা বোৱা কেনেধৰণে দিব, ফাৰ্মখনত কি সালসলনি কৰিব, পানী কিমান আৰু কোন সময়ত দিব, পোৱালিৰ মৃত্যু কেনেকৈ কমাব আৰু কেনেদৰে ঠাণ্ডাৰ দিনত পোৱালিবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয় আজি এই ভিডিঅ'টোত আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে সম্পূৰ্ণকৈ চায়। ধন্যবাদ। আপুনি পোৱালি ঘৰতে উলিয়াওক নহবা কাৰোবাৰ পৰা কিনিয়ে নানক কিয়, যদি আপুনি পোৱালিকেইটাৰ পাতলা পায়খানা দেখিছে জন্ম হোৱাৰ পাছত, তেন্তে পোনপটীয়াকৈ ঔষধৰ কাষ নাচাপি পোৱালিবোৰক ORS অথবা চেনি পানী নহবা গুড়ৰ পানী দিয়াৰ ব্যৱস্থা কৰক। কাৰণ জন্ম হোৱাৰ পাছতো পোৱালিবোৰৰ পেটত ডিমটোৰ কিছু অংশ থাকি যায়, যাৰ কাৰণে প্ৰথম 16ৰ পৰা 18 ঘণ্টা লৈকে পাতলা পায়খানা হোৱাটো নিচেই স্বাভাৱিক। মুৰ্গীৰ পোৱালি এটাৰ সদায় তাৰ আচাৰ-আচৰণৰ পৰাই মুৰ্গী পোৱালিটোৰ স্বাস্থ্যৰ অনুমান কৰিব পৰা যায়। যদি মুৰ্গী পোৱালিটো কমজুৰি হৈ আছে, তেন্তে একে ঠাইতে বহি চিঞৰি থাকিব, যাৰ প্ৰতিকাৰ হিচাপে চেনি ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপুনি দেখিছে যে পোৱালিবোৰ সম্পূৰ্ণ সুস্থ, তেন্তে প্ৰথমতে কুহুমীয়া গৰম পানী আৰু তাৰ পিছত দানা দিয়াৰ ব্যৱস্থা কৰিব লাগে। সৰু মুৰ্গী পোৱালিবোৰ সম্পূৰ্ণৰূপে সজীৱ হৈ নুঠালৈকে যথেষ্ট যত্নৰ প্ৰয়োজন হয়। আৰু যদি আপোনাৰ মুৰ্গী পোৱালিবোৰ বাহিৰত মাকৰ লগত চৰি ফুৰে, তেন্তে পোৱালিবোৰক চিকাৰী জীৱ-জন্তুৰ পৰা বচোৱাটো যথেষ্ট জৰুৰী হৈ পৰে। পোৱালিবোৰৰ ব্ৰুডিঙৰ ওপৰতো বিশেষকৈ ঠাণ্ডাৰ দিনত ধ্যান দিয়াটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰে। ঠাণ্ডাৰ দিনত ব্ৰুডিঙৰ প্ৰয়োজন গৰম দিনতকৈ কেইদিনমান বেছিকৈ কৰিব লাগে, যাতে মুৰ্গীৰ মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা কৰিব পাৰি। সাধাৰণতে ঠাণ্ডাৰ দিনত মুৰ্গীৰ ডেউকা অকণমান ওলোৱালৈকে ব্ৰুডিং কৰিব পাৰিলে ভাল। মুৰ্গীৰ পোৱালিৰ সঠিক ওজন বৃদ্ধি আৰু বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ফাৰ্মত ব্যৱহাৰ কৰা ভুচিৰ গুৰুত্ব অন্যতম। যদি ভুচিত ভেঁকুৰ লাগি থাকে, তেন্তে মুৰ্গীক বেমাৰত আক্ৰান্ত কৰিব পাৰে বেয়া ভুচিখিনিয়ে। সেয়েহে ভুচি আনোতে সদায় ভাল ভুচি আনিব লাগে আৰু অনাৰ পিছত B904 বা যিকোনো ধৰণৰ বজাৰত উপলব্ধ ডিছইনফেক্টেণ্ট ছটিয়াব লাগে, নহবা আপোনাৰ দোকানত সহজে উপলব্ধ ডেটলৰ স্প্ৰে কৰি ৰ'দত শুকুৱাইহে ফাৰ্মত পোৱালিৰ বাবে পাৰি দিব লাগে। তেনে কৰিলে বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহুত কমি যায়। ঠাণ্ডাৰ দিনত মুৰ্গীৰ ফাৰ্মৰ পৰ্দা ৰাতিপুৱাৰ সময়ত দেৰিকৈ উঠাব লাগে আৰু দুপৰীয়া 2টাৰ পৰা 3টাৰ পাছত পেলাই দিব লাগে, যাতে পোৱালিবোৰে ঠাণ্ডা বতাহ নাপায় আৰু বেছিতকৈ বেছি গৰম ফাৰ্মৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে। মুৰ্গী পোৱালিবোৰক যিমান পাৰে দিনৰ ভাগতে পানী খুৱাই আজৰি কৰি থ'ব লাগে আৰু ৰাতি দেৰিকৈ পানী দিয়াৰ ব্যৱস্থা কৰিব নালাগে, যাতে ৰাতি ঠাণ্ডা পানী খাই মুৰ্গী পোৱালি বেমাৰত নমৰে। দানাটো বাৰু দি থ'ব পাৰি। আৰু লগতে এটা কথা উল্লেখ কৰি থওঁ যে ৰাতিপুৱাৰ ঠাণ্ডাৰ ভাগত যদি পানী দিবলগীয়াও হয়, তেন্তে কুহুমীয়া গৰম পানী দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। বজাৰৰ পৰা কিনি অনা মাল্টিভিটামিন নহবা বজাৰত উপলব্ধ ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ পোৱালি অৱস্থাত। তেতিয়া পোৱালিবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ থাকিব, যাৰ বাবে বেমাৰে অতি সহজে আক্ৰমণ কৰিব নোৱাৰে। মুৰ্গীৰ পোৱালিবোৰক সময়মতে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে ভাইৰাছজনিত বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়। মুৰ্গী পোৱালিবোৰৰ ভালদৰে আৰু মৃত্যু নোহোৱাকৈ ৰাখিবলৈ হ'লে প্ৰতিটো বেমাৰৰ আগত লক্ষণসমূহ জনাৰ অতিকৈ প্ৰয়োজন, যিটো মোৰ ইউটিউব চেনেল আগতেই আপলোড কৰি থোৱা আছে। যদি মোৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও শিকিব পাৰিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ যদি মুৰ্গী অথবা মুৰ্গী ফাৰ্মৰ লগত জড়িত যিকোনো সমস্যা অথবা জানিবলগীয়া আছে, তেন্তে কমেণ্ট বক্সত জনাই দিব। আজিৰ ভিডিঅ'টোত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।